নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ শিৱসাগৰৰ জয়সাগৰ তিনিআলিত আৰু আপোনালোকে দেখিছে মোৰ পাছফালে এখন বৰ্ড মুস্তাক পান শ্বপ আৰু ইয়াতে আজি আপোনালোকে দেখুৱাম এখন আচৰিত ধৰণৰ লটাৰী খেল, যিটো লটাৰীত 20টাকৈ পুৰস্কাৰ আছে, কিন্তু আপুনি দিব নালাগে এটা টকাও লটাৰী টিকেটৰ বিনিময়ত। সাংঘাতিক কথা, মানে আপোনালোকে দেৱালীত খেলি গৈছে, 10 টকীয়া খেলিছে, 50 টকীয়া খেলিছে, 100 টকীয়া, 200 টকীয়া, 1000 টকীয়া খেলিছে, কিন্তু ইয়াত আছে 20টাকৈ মুঠ পুৰস্কাৰ, কিন্তু দিব নালাগে আপুনি এটকাও। আৰু এই খেলখন আয়োজন কৰিছে মোৰ পাছফালে আপোনালোকে দেখিছে মুস্তাক পান শ্বপ, আৰু খেলৰ প্ৰস্তুতি চলি আছে। খেল হ'ব, মই প্ৰস্তুতি অলপ দেখুৱাই দিব বিচাৰিছোঁ আৰু কি পুৰস্কাৰ আছে মই সকলোখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ। এয়া দেখিছে, ইয়াত আছে 20 নম্বৰ, 19 নম্বৰ, 18 নম্বৰ, 17 নম্বৰ, এনেকৈ কৰি প্ৰায় মুঠ 20টা। আৰু ইয়াত দেখিছে, আৰু এই আটাইবোৰ পুৰস্কাৰ হৈছে একোখনকৈ পাণ। মই মুস্তাকক অকণমান ওচৰত বিচাৰিম আৰু কেনেকৈ এই পৰিকল্পনাটো কৰিলে আৰু কি ধৰণৰ পাণ আছে আৰু কেনেকৈ এইটো ভাবিলে, কথাটো প্ৰথমতে কৈ লোৱা। মই আপোনাৰ পূজাত প্ৰথম অফাৰ দিম বুলি আহিছিলোঁ চব কাষ্টমাৰে, কিন্তু পূজাত দিয়াতকৈ মই ভাবিলোঁ কি কালি পূজাতে দেৱালীতে অফাৰটো দি দিওঁ চবকে। আৰু চবেই মোৰ যিমানখিনি কাষ্টমাৰ আছে, অহা যিমানখিনি আছে চবকে মই ভাবিলোঁ কি এবাৰ দেৱালীত বিনা পইচাত এখন লটাৰী খেলাই দিওঁ। মই প্ৰথমতে বস্তু খেলাম বুলি আহিলোঁ, কিন্তু বস্তু খেলাতকৈ মোৰ মেইন থিম পাণৰ লগত সম্পৰ্ক যেতিয়া, গতিকে মই পাণৰ কথাখিনি মানে পাণৰ বস্তুখিনি আইটেমটো চিন্তা কৰিলোঁ। ইয়াত কি পাণ আছে? বিভিন্ন ফ্লেভাৰ পাণ আছে, যিহেতু আমি সাধাৰণতে জেনেৰেলি আমি 120 খাওঁ বা 160 পাণ খাওঁ বেছিভাগ মানুহে, কিন্তু ইয়াত বিভিন্ন ধৰণৰ পাণ আছে। বিশেষ কি ফ্লেভাৰ আছে আমি ইয়াত দেখিছোঁ, 160 আছে, 120 আছে, 00 এইখিনি আছে। তাৰ উপৰি কি আছে ইয়াত? ইয়াত আপোনাৰ এইটো প্ৰথম পুৰস্কাৰ, মই আপোনাক দেখুৱাই দিছোঁ। এইটো প্ৰথম পুৰস্কাৰ, যি প্ৰথম পুৰস্কাৰ লাভ কৰিব তেওঁৰ বাবে এইটো পুৰস্কাৰ। এইখন কি পাণ? এখন গল্ডেন পাণ। গল্ডেন পাণ মই যদি পাৰোঁ অকণমান চেষ্টা কৰি দেখুৱাই দিছোঁ ভিতৰতো। এখন গল্ডেন পাণ। তাৰপিছত আছে আপোনাৰ এইটো ড্ৰাই ফ্ৰুট স্পেচিয়েল 2 নম্বৰ প্ৰাইজ। এইটো ড্ৰাই ফ্ৰুট স্পেচিয়েল 2nd প্ৰাইজ। এইটো আপোনাৰ স্পেচিয়েল মিঠা পাণ। স্পেচিয়েল মিঠা পাণ। এইটো আপোনাৰ ভেনিলা পাণ। ভেনিলা পাণ। এইটো আপোনাৰ ষ্ট্ৰবেৰী পাণ। ষ্ট্ৰবেৰী। আৰু এইটো আপোনাৰ চকলেট পাণ। আচ্ছা, কিছুমান পাণৰ নামটো নতুনকৈ শুনিছোঁ, গতিকে আপোনালোকেও এনেকুৱা ধৰণৰ পাণ কেৱল এই লটাৰী খেলৰ বাবে প্ৰস্তুত নহয়। ইয়াত যদি আপোনালোকে খাবলৈ ইচ্ছা কৰে তেনেহ'লে আহিব। এইখন দোকানখন আছে, মই কৈ দিছোঁ জয়সাগৰ তিনিআলিত। আপোনালোকে শিৱসাগৰ মহাবিদ্যালয় যোৱাৰ পথৰ কাষত দেখিব মুস্তাক পান শ্বপ, তালৈকে আহিব। আৰু এইফালে আমাৰ লগত আছে মোৰ সহপাঠী ডক্টৰ আফতাব হুছেইন। কি কোৱা এই পদক্ষেপটো লৈ পেলাই? মানে বহুত ভাল লাগিছে, এখন মানে বহুত ব্যতিক্ৰমী খেল আজি চাবলৈ পাম বুলি ভাবিছোঁ। বিশেষকৈ যি সময়ত পইচা দি পেলাই টিকেট লোৱা হয় বা গোটেই অসমতে নহ'ব, গোটেই ভাৰততে তেনেকুৱাই খেল হৈ থাকে, কিন্তু মুস্তাকে এখন এটা ব্যতিক্ৰমী, আৰু আমি আগতেও পাইছোঁ যে মুস্তাকে বহুত ব্যতিক্ৰমী পদক্ষেপ হাতত লৈ থাকে। ইয়াৰ উপৰিও আনকালেও তেওঁৰ দোকানত যিবোৰ পাণ খাওঁ, ধৰক বহুতো ভাল কোৱালিটি আৰু এনেকুৱা কিছুমান পাণ আমি পাওঁ, যিবোৰ মানে আমিতো অসমৰে আজিলৈকে ক'তো পোৱা নাই, আৰু তেওঁৰ মানে প্ৰতিটো পদক্ষেপেই ব্যতিক্ৰমী হয়। খুব ভাল লাগিছে। ভাইটিসমূহ এটি পাণ দোকানে নিজকে এটা এষ্টাব্লিছ কৰিছে। আৰু আছে লেখক হাজৰিকা ডাঙৰীয়া, তেখেতো আমাৰ শিৱসাগৰ মহাবিদ্যালয়ৰ এজন কৰ্মচাৰী। লেখক দাই দোকানখনৰ নিয়মীয়া গ্ৰাহক আমি গম পাইছোঁ। আৰু লেখক দা, আপুনি কি ক'ব? ভাল লাগিছে যে মুস্তাকে আমাৰ ইয়াত নৱপ্ৰজন্মৰ মাজত এটা নিজকে কেনেকৈ সংস্থাপিত কৰিব পাৰি। আজি এই এনেকুৱা দিনত চাকৰিৰ মহঙা দিনত যাতে চাকৰি বিচাৰি নিজকে ব্যস্ত কৰি নাৰাখি নিজে সংস্থাপন হ'ব পৰাকৈ তেওঁ এখন পাণ দোকান খুলিছে। এই পাণ দোকানত আমি ৰেগুলাৰ কাষ্টমাৰ। আছে 5জন নিয়মিত গ্ৰাহকৰ নাম মুস্তাক, ক্ষমা কৰিব, 105জন নিয়মিত গ্ৰাহকৰ নাম মুস্তাক পান শ্বপৰ। আৰু আমাৰ ওচৰত আছে হ'ব মোৰ 20টা পুৰস্কাৰ আমি ইতিমধ্যে দেখুৱাইছোঁ। আৰু আমি প্ৰথমতে 20 নম্বৰ পুৰস্কাৰটোৰ কাৰণে টিকেট টনা হ'ব। আমাৰ ওচৰত দুগৰাকী ভণ্টি আছে, তেওঁলোকে টিকেট টানিব। আমাৰ অফিচিয়েল ৰেডি, সকলো সাজু, গতিকে আমি আৰম্ভ কৰিছোঁ। ভণ্টি আগলৈ আহা আৰু টিকেটটো এইফালে আগুৱাই দিয়ে। প্ৰথম বিজেতা হৈছে 81। 20 নম্বৰ পুৰস্কাৰটো লাভ কৰিছে 81, যাৰ নামত আছে। আৰু সেই সৌভাগ্যজন হৈছে প্ৰণৱ গগৈ। ইয়াৰ পাছত আমি আৰম্ভ কৰিছোঁ 19 নম্বৰ পুৰস্কাৰটোৰ কাৰণে। 19 নম্বৰটো এটা বিশেষ ফ্লেভাৰৰ পাণ আছে আমাৰ মাজত। আৰু আমি পুনৰ তুমি আহা
19 নম্বৰটো লাভ কৰিছে 58 লাকি নম্বৰ 58 আৰু তেখেত হৈছে দীপুদা আছে নি উপস্থিত তেখেত উপস্থিত নাই পৰৱৰ্তী সময়ত তেখেতক পুৰস্কাৰটো দিয়া হ'ব আৰু এনেদৰে খেলখন আগবাঢ়ি গ'ল আৰু সকলোৱে পুৰস্কাৰ ঘোষণা কৰা বা দিয়াটো দেখুৱাটো ভিডিঅ'টো যিহেতু অকণ দীঘল হৈ যাব সেইকাৰণে মই সকলোখিনি দেখুওৱা নাই যিমানখিনি পাৰোঁ দেখুৱাইছোঁ চাই থাকক এই আমাৰ 14 নম্বৰ প্ৰতিযোগিতা বিজয়ী আৰু আমাৰ পুৰস্কাৰটো এটা বিশেষ পাণ তেখেতক প্ৰদান কৰা হৈছে তাকে জানিব এবাৰ 13 নম্বৰ পুৰস্কাৰ চিংগুল নম্বৰ 1 প্ৰশান্ত প্ৰতিম দাস এনেদৰে খেলখন আগবাঢ়ি গ'ল যিহেতু 20টাকৈ পুৰস্কাৰ বিনামূলীয়া টিকেটত লাভ কৰি আছে সকলোৱে এখন এখন বিশেষ পাণ আৰু লাহে লাহে খেলখন ওচৰ চাপি আহিল একেবাৰে শীৰ্ষৰ ফালে আৰু আমি কৈছোঁৱে যে দীঘলীয়া হ'বৰ কাৰণে ভিডিঅ'টো সকলোখিনি দেখুওৱা নাই এইবাৰ আমি 6 পজিশ্যন পালোঁহি বাকীখিনি আপোনালোক সকলোকে দেখুৱাব পৰা নাই ক্ষমা প্ৰাৰ্থী আপোনালোকে এতিয়া চাই থাকক আগলৈ কোনে কি পায় সপ্তম পুৰস্কাৰ সপ্তম পুৰস্কাৰ আৰু উল্টা গিনতি আৰম্ভ হৈ গৈছে আৰু সপ্তম 3737 এটা চকলেট পাণ দীপজ্যোতি আছে নি পুৰস্কাৰটো এটা চকলেট এটা চকলেট পাণ ষষ্ঠ পুৰস্কাৰ দীপজ্যোতিয়ে লাভ কৰিছে মই উৎপল দাক অনুৰোধ জনাইছোঁ আৰু লগত দাদাও আছে পুৰস্কাৰটো দিবলৈ প্ৰথম পুৰস্কাৰ 2222 স্পেচিয়েল মিঠা পাণ 89 আইদা আৰু এইটো থাৰ্ড পুৰস্কাৰ লাভ কৰি এটা স্পেচিয়েল মিঠা পাণ থাৰ্ড পুৰস্কাৰ আৰু হাইলাইট পাইছে মই দাদাক দিবলৈ অনুৰোধ জনাইছোঁ থাৰ্ড প্ৰাইজ 424 এটা ড্ৰাই ফ্ৰুট স্পেচিয়েল পাণ আৰু বিজয়ী প্ৰতিযোগীৰ নাম্বাৰ হৈছে 2424 প্ৰাঞ্জল দা এটা গল্ডেন পাণ ফাৰ্ষ্ট প্ৰাইজ কাৰ ভাগ্যত আছে নাজানো গল্ডেন পাণ লাকি নম্বৰ কাৰ লাগিলে 6868 6868 মৃদু মহন্ত আজি এই বিনামূলীয়া লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত মিৰুল খুৰা আৰু এটা যিহেতু এইটো এটা গল্ডেন পাণ এইটো গল্ডেন পাণ তেখেত লাভ কৰিছে আমি অলৰেডি ভিডিঅ'ত দেখুৱাইছোঁ আমি পুৰস্কাৰো তেখেতক প্ৰদান কৰিম তাৰ পূৰ্বে তেখেতৰ অনুভৱটো জানিম এই যে মুস্তাকে বিনামূলীয়াকৈ আপোনালোকৰ যিসকলে সদায় পাণ খায় এটা ভাবিলে দেৱালীৰ মাজতে আপোনালোকৰ এটা উৎসাহ বা নিজৰ এটা ফূৰ্তি নিজৰ মানুহখিনিৰ মাজত হয় কি ক'ব এই পদক্ষেপটো এনেকুৱা খেল দেখা নাই কোনো খেল লটাৰী খেল ফ্ৰীত নাই দেখা কিন্তু মুস্তাকে এইটো বৰ ডাঙৰ কাম কৰিছে আন্তৰিকতাৰেদি সেইটো কাৰণে তাক মই ধন্যবাদ জনাইছোঁ আৰু তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ উন্নতি হওক সেইটোৱে মোৰ সকলোকে উৎপল দা আছে লেখক দা আছে মুস্তাক আছে সকলোকে মিলি সভাটো প্ৰদান কৰিব এইখনে আছিল এখন বিনামূলীয়া লটাৰী খেল গতিকে এনেকুৱা ধৰণৰ পাণ যদি আপোনালোকৰ প্ৰয়োজন হয় মিষ্টাৰী ফ্লেভাৰ অন্যান্য বিভিন্ন ফ্লেভাৰ আমি যি দেখুৱালোঁ যদি আপোনালোকৰ যদি ইচ্ছা কৰে খাবলৈ বা আপোনালোকৰ বিভিন্ন কিবা অনুষ্ঠানত যদি প্ৰয়োজন হয় গতিকে আহিব জয়সাগৰ তিনিআলি মুস্তাক পাণ শ্বপ তলত কণ্টেক্ট নাম্বাৰ দিছোঁ আৰু গতিকে লগ পাম সকলোকে চাই থাকিব আমাৰ ভিডিঅ'